কিন্তু আমি আজি প্ৰায় 25 দিনমান আগতে গছজোপা এনেকুৱা ভাঙি পেলাই তাৰৰ ওপৰত লটি আছে। বহুত কেইজনে কমপ্লেইন কৰিলে, 6-7জনমান মানুহে ফোন কৰিলে। ফোন কৰি তেওঁলোক বোলে দুদিন আহিছিলে বোলে, দুদিন আহি বোলে তেওঁলোকে কৈছে গছজোপা কাটিব নোৱাৰোঁ, ফৰেষ্টৰ নাম লৈছে। এতিয়া কথা হ'ল ফৰেষ্টে হেৰি কৰক, যি নহওক আমি জনাত ইলেক্ট্ৰিচিটি বৰ্ডৰ মানুহ লাগিবই। তেওঁলোকে আহি তেওঁলোকৰ লাইন কাটিব লাগিব, তাৰপিছত গছ কাটিব। কিন্তু তেওঁলোকে সেইবিলাক নকৰি কোনো গুৰুত্ব নাই, খবৰৰ পিছত খবৰ দি থকা হৈছে। কিন্তু তেওঁলোকে ইয়াত মানে এজনো আহি পেলাই ইয়াত হেৰি কৰা নাই, কোনো গুৰুত্বই দিয়া নাই যে গছজোপা কাটিব লাগে। আৰু এই ৰাস্তাটো হ'ল বৰ ব্যস্ত ৰাস্তা। এই ৰাস্তাটোদি স্কুলৰ ল'ৰা ছোৱালী প্লাছ বহুত এই ৰাস্তাত পানী হ'লে গোটেই গাড়ী এইফালেদি অহা যোৱা কৰে। গতিকে ইমানবোৰ যাতায়াত হেৰি ৰাস্তা এটা যদি এই গছজোপা যদি পৰি যায়, এই আজি 25 দিনমানৰ পৰা সেই ডাঙৰ বতাহ যিদিনা হৈছিলে সেইদিনাই ভাঙিছে। আজি 25 দিনৰ কম হোৱা নাই, 25 দিন হৈ গৈছে। গতিকে এই অৱস্থাত তেওঁলোকক খোৱাৰ পিছতো তেওঁলোকে একো কৰা নাই। আৰু এনেকুৱা হৈছে ল'ৰা ছোৱালীয়ে সেই গছৰ ডালত ধৰিবও ভয় লাগে। কোনোবাটো বাচ্চাই যদি গছৰ ডালত হাত দিয়ে তাতেওতো এটা হেৰি হ'ব, কাৰেণ্ট শ্বৰ্ট কৰিব। আৰু এইটো মেইন হেৰিটোৱে আছে, ভাঙি মানে অকণমান বজি আছে, বেছি নাই। চিটি বৰ্ডৰ ইনফৰমেশ্যন কৰা হৈছে। আমাৰ ওচৰ চুবুৰীয়াসকলে ইতিমধ্যে ফোনযোগেও জনাই আছে। আজি যোৱাকালিও এই খবৰটো চিটি বৰ্ডক জনোৱা হৈছে। গতিকে আমি আশা ৰাখিছোঁ চিটি বৰ্ডে সোনকালে ইয়াৰ এটা ব্যৱস্থা ল'ব লাগে। গছডাল ইতিমধ্যে 50% ভঙা অৱস্থাত আছে, 50%ত বেছি 75 মানে হ'ব। আৰু ইতিমধ্যে লাইটৰ তাৰৰ ওপৰতেই ওলমি আছে। সেইডাল ছিঙি যাব, গছৰ ঠানি ডালবিলাক ৰাস্তাত পৰিব, আৰু সেই সময়ত যদি কোনোবা মানুহ থাকে নিশ্চয় মৃত্যুমুখত পৰিব। গতিকে ইমিডিয়েট আমি আশা ৰাখিছোঁ চিটি বৰ্ডৰ পৰা ব্যৱস্থা সোনকালে ল'ব। গছডাল অন্ততঃ কাটি আঁতৰ কৰিলেহে ইয়াত এটা সুমীমাংসা হ'ব বুলি আশা ৰাখিছোঁ।